নমস্কাৰ বন্ধু-বান্ধৱীসকল। বন্ধু-বান্ধৱীসকল, 2021 বৰ্ষৰ প্ৰথম সূৰ্যগ্ৰহণ 10 জুনত হ'বলৈ গৈ আছে। এই সূৰ্যগ্ৰহণ জেঠ মাহৰ অমাৱস্যা তিথিত পৰিব। এই গ্ৰহণৰ সময়ছোৱাত বহুতো বিশেষ ঘটনা ঘটিব। শনি গ্ৰহ এই গ্ৰহণৰ সময়ত বক্ৰ অৱস্থাত থাকিব, লগতে সূৰ্য আৰু ৰাহুৰ যুতি বনিব। বহুতো দুৰ্লভ সংযোগ নিৰ্মাণ হ'বলৈ গৈ আছে। শনি বক্ৰ তথা সূৰ্য আৰু ৰাহুৰ যুতিৰ বাবে এক অদ্ভুত ৰাজযোগ আৰু ধনযোগৰ নিৰ্মাণ হ'ব। এইটো বহুতো ভয়ংকৰ সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। বন্ধু-বান্ধৱীসকল, এই সূৰ্যগ্ৰহণ বহুতো দীঘলীয়া হ'ব। 10 জুন 2021 বৰ্ষত হ'বলগীয়া এই সূৰ্যগ্ৰহণে সকলো ৰাশিৰ ওপৰত বেলেগ বেলেগ প্ৰভাৱ পেলাব। কিন্তু সকলো ৰাশিৰ ভিতৰত এই 4 ৰাশি বহুতো ভাগ্যশালী হ'বলৈ গৈ আছে। অপাৰ ধন প্ৰাপ্ত কৰিবলৈ গৈ আছে। ধনেৰে মালামাল হৈ পৰিব। 2021ৰ এইটো দ্বিতীয় গ্ৰহণ, কিন্তু সূৰ্যগ্ৰহণ হিচাপে এইটো প্ৰথম সূৰ্যগ্ৰহণ। 10 জুন 2021ত হ'বলগীয়া সূৰ্যগ্ৰহণৰ সঠিক সময়, সূতক কাল আৰু কোন কোন সেই ভাগ্যশালী ৰাশি যিয়ে এই সময়ত বহুতো লাভপ্ৰাপ্ত কৰিব জানিম সকলো এই ভিডিঅ'ৰ জৰিয়তে। এই সূৰ্যগ্ৰহণ 10 জুনৰ দুপৰীয়া 1:41 পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব সন্ধিয়া 6:42। ইয়াৰ সূতক কাল লাগিব সূৰ্যগ্ৰহণ আৰম্ভ হোৱা 12 ঘণ্টাৰ আগত। সূৰ্যগ্ৰহণৰ সময়ছোৱাত গৰ্ভৱতী মহিলা ঘৰৰ বাহিৰলৈ যোৱা অনুচিত। ঘৰৰ দৰ্জা খিৰিকী বন্ধ কৰি থোৱা উচিত আৰু খোৱা বস্তুত তুলসী পাত অৱশ্যেই দি ৰাখিব। এই সময়ছোৱাত কাৰোৰে লগত কাজিয়া পেচাল নকৰিব। বৃদ্ধ ৰোগীৰ বাহিৰে আন ব্যক্তিয়ে এই সময়ত ভোজন কৰা উচিত নহয়। সূৰ্যগ্ৰহণ সময়ছোৱাত ওম নমঃ ভগৱতী বাসুদেৱাই মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি থাকিব আৰু গ্ৰহণ কাল সমাপ্ত হোৱাৰ পাছত স্নান আদি কৰি দান অৱশ্যেই কৰিব। গৰ্ভৱতী মহিলাই নিজ হাতেৰে অন্ন, গুড় দান কৰা উচিত। তিলৰো দান কৰিব পাৰে। এই সময়ছোৱাত শুভ কাৰ্য বৰ্জিত। 2021 বৰ্ষৰ 10 জুনৰ এই বিশেষ সূৰ্যগ্ৰহণে আপোনাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব। আপোনাৰ ধন, টকা পইচাৰ লগত জড়িত সমস্যাক দূৰ কৰিব। তেন্তে আহক জানো সেই বিশেষ 4 ৰাশিৰ বিষয়ে, যি ৰাশিৰ ব্যক্তি এই 10 জুনৰ সূৰ্যগ্ৰহণত হ'ব অতি ভাগ্যশালী। এই ৰাশিৰ বাবে বহুতো লাভজনক স্থিতিৰ যোগ বনিছে। সকলোতকৈ প্ৰথমে ভাগ্যশালী ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ বাবে এই সূৰ্যগ্ৰহণ বহুতো লাকি বুলি প্ৰমাণিত হ'ব, কিয়নো আপুনি বহুতো লাভজনক স্থিতি প্ৰাপ্ত কৰিব। ধনৰ বহুতো প্ৰজেক্ট লাভ কৰিব। ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। বেপাৰ বাণিজ্যত উন্নতি দেখিবলৈ পাব। সমাজত মান সন্মান বৃদ্ধি হ'ব। আপোনাৰ জনপ্ৰিয়তা মানুহৰ মাজত বাঢ়িব। আপোনাৰ বাণীৰে মানুহ প্ৰভাৱিত হ'ব। আপুনি কোনো লোন এপ্লাই যদি কৰিছে তেন্তে সেয়া এপ্ৰুভ হোৱা দেখিবলৈ পাব। সকলো কাম কাজতে আপুনি সফলতা প্ৰাপ্ত কৰিব। এই সময়ছোৱাত আপুনি যদি নিৱেশ কৰে তথা ইনভেষ্ট কৰে বা তেনে কথা ভাবি আছে, তেন্তে তাত আপুনি নিশ্চয় সফলতা প্ৰাপ্ত কৰিব। ধন সম্পদ বৃদ্ধি দেখিবলৈ পাব। আপোনাৰ দ্বাৰা কৰা শুভ কাৰ্যত আপুনি নিশ্চিত সফলতা প্ৰাপ্ত কৰিব। দ্বিতীয় ৰাশিটো হ'ল কন্যা ৰাশি। এই ৰাশিৰ বাবে লাভজনক স্থিতি এই কাৰণেই হৈছে যে আপোনাৰ ভাগ্যত সূৰ্যগ্ৰহণ পৰিছে। গতিকে আপুনি ভাগ্যৰ সংগ পাব। বহুতো ডাঙৰ দায়িত্ব প্ৰাপ্ত কৰিব। বিবাহ আদি সম্পন্ন হোৱা দেখিবলৈ পোৱা যাব। মিত্ৰ বন্ধুৰ লগত মিলামিছা হ'ব পাৰে। আৰ্থিক দিশত টনকিয়াল হোৱা দেখা যায়। আপোনাৰ বেংক বেলেঞ্চ বৃদ্ধিৰ যোগ বনিছে। স্বাস্থ্য উত্তম। ধনৰ ন সুত প্ৰাপ্ত কৰিব পাৰে। সম্পত্তি, মাটি বাৰীৰ ক্ষেত্ৰত আপুনি বহুতো ভাগ্যৱান হ'ব। সকলোবোৰ আপোনাৰ পক্ষত থাকিব। আৰ্থিকভাৱে বহুতো মজবুত হ'ব। খৰচ কমিব তথা হঠাতে ধন লাভৰ জৰিয়তে আৰ্থিক স্থিতি পৰিৱৰ্তন হ'ব। বহুতো প্ৰকাৰৰ সফলতা প্ৰাপ্ত কৰিব। প্ৰেম সম্বন্ধতো আপুনি মজবুতি দেখিবলৈ পাব। তৃতীয় ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিৰ বাবে বহুতো লাভৰ যোগ বনিছে। আপোনাৰ দ্বাৰা লোৱা সকলো সিদ্ধান্ত সঠিক বুলি প্ৰমাণিত হ'ব, যিয়ে আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি কৰিব। নতুন ঘৰৰ সপোন যদি আপুনি দেখি আছে, তেন্তে সেয়া আৰম্ভ কৰিব পাৰে। স্বাস্থ্যক লৈ সামান্য সজাগ হোৱাৰ আৱশ্যকতা আছে।
আপোনাৰ আৰ্থিক পৰিস্থিতি বহুতো পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। ঘৰৰ সদস্যৰ লগত যদি মনোমালিন্য আছিল তেন্তে সেয়া দূৰ হ'ব। যিকোনো প্ৰকাৰৰ ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব আপোনাৰ জীৱনত। আপুনি মুখৰ কথা কিছু নিয়ন্ত্ৰণ কৰা উচিত। চতুৰ্থ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতকৰ বাবে 10 জুনৰ সূৰ্যগ্ৰহণ বহুতো লাকি বুলি প্ৰমাণিত হ'ব। সন্তান প্ৰাপ্তিৰ যোগ বনিব। প্ৰফেশ্যনৰ ক্ষেত্ৰত আপোনাৰ সম্পৰ্ক ভাল হ'ব। ধন সম্পদ টকা আদিত বৃদ্ধিৰ যোগ দেখা যায়। ধৰ্মীয় কাৰ্যত ৰুচি বাঢ়িব। সমাজত মান সন্মান বাঢ়িব তথা আৰ্থিক স্থিতি মজবুত হ'ব। বন্ধু বান্ধৱীসকল, 2021 বৰ্ষৰ 10 জুনৰ সূৰ্যগ্ৰহণ হ'ব অতি ভয়ংকৰ আৰু অদ্ভুত ধৰণৰ, কিয়নো এই সূৰ্যগ্ৰহণত শনি বক্ৰ অৱস্থাত থাকিব আৰু লগতে সূৰ্য আৰু ৰাহু যুতি বনিব। বহুতো দুৰ্লভ সংযোগ এইবাৰ সূৰ্যগ্ৰহণত বনিবলৈ গৈ আছে। গতিকে এনে সময়ত কিছু সাৱধানতা অৱলম্বন কৰা উচিত। গৰ্ভৱতী মহিলাই কেতিয়াও যাতে এই সময়ছোৱাত ঘৰৰ বাহিৰ নহয় তথা মাটি স্পৰ্শ নকৰে। আৰু এই সময়ত খোৱা বোৱাও নিষেধ। ৰোগী বা বৃদ্ধ লোকে খোৱাৰ বাহিৰে অন্য ঘৰৰ সদস্যসকলে খোৱা বোৱা কৰা উচিত নহয় তথা খোৱা বস্তুত এই সময়ত তুলসী পাত দি ৰাখিব। এই সময়ছোৱাত ওম নমঃ ভগৱতে বাসুদেৱাই মহামন্ত্ৰ তথা মৃত্যুঞ্জয় মন্ত্ৰ আৰু ওম নমঃ শিৱায় জপ কৰি থাকিব পাৰে। মনত ৰাখিব, সূৰ্যগ্ৰহণৰ পাছত অৱশ্যে স্নান আদি কৰি ল'ব আৰু তাৰ পাছত দান কৰাৰ বহুতো মহত্ব আছে। সামৰ্থ্য অনুযায়ী নিজ হাতেৰে আপুনি অন্ন আদি দান কৰিব পাৰে। গৰ্ভৱতী মহিলাই নিজ হাতেৰে অন্ন গুড় তিল আদি দান কৰা অতি শুভ বুলি মনা হয়। গ্ৰহণৰ সময়ত যিকোনো ধৰণৰ শুভ কাৰ্য কৰাৰ পৰা বিৰত থাকিব লাগে তথা শুভ কাৰ্য কৰিব নালাগে। কিন্তু ভিডিঅ'ত উল্লেখিত 4 ৰাশিৰ ব্যক্তিৰ বাবে এই সূৰ্যগ্ৰহণ বহুতো মহত্বপূৰ্ণ। তেওঁলোকৰ টকা পইচাৰ লগত জড়িত সমস্যা, জীৱনৰ লগত জড়িত সমস্যা, পাৰিবাৰিক সমস্যা সকলোবোৰ দূৰ হৈ পৰিব আৰু জীৱনটো হৈ পৰিব আনন্দময়। বন্ধু বান্ধৱীসকল, আকৌ এবাৰ কৈছোঁ, সূৰ্যগ্ৰহণৰ সঠিক সময় হৈছে 10 জুনৰ দুপৰীয়া 1:41 পৰা শেষ হ'ব সন্ধিয়া 6:42 আৰু ইয়াৰ সূতক কাল লাগিব সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ 12 ঘণ্টাৰ আগতেই। বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।